চাইকেল টেষ্ট কৰ কেনেকুৱা হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকে ভালে আছে। বৰ্তমান বাজিলে 4:42। বৰ্তমান গুৱাহাটী একদম খালী হৈ আছে। আজিকালি এইখিনি সময়ত বহুত ট্ৰেফিক থাকে। এই ফুড ব্ৰিজটোত মোৰ আৰু ছোৱালীবাৰ এটা ভিডিঅ' আছে, এবাৰ চাই লওকচোন। মই আইচক্ৰীম খাই আছোঁ। মই খাই আছোঁ। এতিয়া আমি এক্সপ্ৰেছত উঠিম। খোজকাঢ়ি আহি জনতা ভৱনে পালোঁ। মোৰ পিছত জনতা ভৱন, পিছত নহয়, এই ছাইডত মই দেখাই আছোঁ। আজি অলপ ভাবিলোঁ যে অলপ খোজকাঢ়ি অলপ মানে গুৱাহাটীখন দেখাই দিওঁ। মানে গুৱাহাটীখন গোটেইটো দেখাব নোৱাৰিম, মানে এনেই অলপ খোজকাঢ়ি, ময়ো খোজকাঢ়ি গৈ থাকোঁ। বহুত দিন মানে এনেকুৱাকৈ খোজকাঢ়ি আপোনালোকক গুৱাহাটীখনো দেখাব পাৰিম। আৰু বাকী সেয়াই আৰু এইখন এখন ফ্লাইঅভাৰ হৈ আছে। এইখন দিছপুৰৰ পৰা ডাউন টাউনলৈ এখন মানে ফ্লাইঅভাৰ বনাই আছে, এতিয়ালৈ হোৱা নাই। মলছবোৰ বন্ধ হৈ আছে, মানে কি ক'ব আৰু। এইবাৰ যিবোৰ ষ্ট্ৰীট ফুড যিখিনি সময়ত মানে খোলে, সেইখিনি সময়তে বৰ্তমান বন্ধ হৈ যায়, চব বন্ধ হৈ যায়। চ' কি কৰিব আৰু, উপায় নাই। খোজকাঢ়ি আহি পালোঁ ডাউন টাউন। ভাগৰ লগা নাই, ব্লগ বনাই খোজকাঢ়ি লাহে আছোঁ তো, মানে সেইটো ভাগৰটো ফিল হোৱা নাই। ভিডিঅ' বনালে মানে এইটোৱে ভাগৰটো ফিল নহয়, কিন্তু ৰুমত গৈ ভাগৰটো ফিল হ'ব। গুৱাহাটীখন এনেকুৱা কিবা খালী দেখি কিবা ভাল নালাগে। মানে থাকিব, দোকান খোলা থাকিব, মানুহ হুলস্থুল থাকিব, কিমান ভাল লাগে, হয়নে নহয়? এতিয়া কি কৰিব, উপায় নাই, যিহেতু কৰোণা। লাহে সেইটোৱে আশা, মানে দোৱা কৰোঁ যে কৰোণাটো যাতে সোনকালে নোহোৱা হৈ যায় বা ভাল হৈ যায়, বা আমি চবে ভেকচিনেট হৈ লওঁ, তেতিয়া আমি কৰোণাৰ পৰা ফাইট কৰিব পাৰিম। তেতিয়া আৰু এনেকুৱা খালী দেখিব নালাগিব আৰু। এনেকুৱা খালী ৰাস্তাত খোজকাঢ়িব কিন্তু ভালেই লাগে। গাড়ী চাড়ী বেছি অহা যোৱা কৰি নাথাকে, মাজে আহি থাকে। সেইখন আহিব আৰু এইখিনি অলপ গাড়ী চলিবই। বাকী ভাল লাগি আছে, মানে এইটো ভাগৰ লগা বুলি ক'ব নোৱাৰোঁ। 6 মাইল আহি পালোঁ, আৰু 6 মাইল আহি পালে কিবা এটা বেলেগ এটা মানে হেপিনেছ ফিল হয়। কাৰণ এইখিনি এৰিয়া নিজৰ নিচা লাগি যায়। কাৰণ ইয়াত মই প্ৰায় 3-4 বছৰে হ'ল ইয়াত, 3-4 বছৰৰ পৰা ইয়াত থাকোঁ, 6 মাইলতে আছোঁ। চ' 6 মাইলটো মানে আপোনাৰ এৰিয়া নিচিনা লাগি যায়। নয়নতাৰা আহি পালোঁ, আৰু নয়নতাৰাৰো কিছুমান ক্লিপ আছে, এবাৰ চাই লওক। ভোক লাগিছে, বৰ্তমান পানী পৰিছোঁ। কিমানকৈ? এটা 20 টকাত আছে নেকি? হয় নেকি? আমি ক'ত আহিছোঁ? নয়নতাৰা। ইয়াত আহিলে ফ্ৰীত মাছ দিয়ে। भैया 2 दीजिए मिक्स। हाँ, आज पूरा होली खेले हैं आप? आज होली टन 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 ब्रिजर पर साइकिल टेस्ट कर केनेকুৱা গ্ৰেট। এইটো খাই কেনে আমুলৰ যোনটো মানে আইচক্ৰীম থাকে সেইটোও পাহৰি যাব। থেংক ইউ। ভিডিঅ'টো চাই যদিহে ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ঠিক আছে? ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই।